নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছোঁ ভাদৈ পাচলি ফেকেলাজান গাঁৱত, আৰু ফেকেলাজান গাঁৱৰ এজন ব্যক্তিয়ে খুব ধুনীয়াকৈ এখন মাটি কঁঠালৰ বাৰী গঢ়িছে। ঘৰৰ পিছফালেদি এই এডোখৰ জেগাত খুব ধুনীয়াকৈ মাটি কঁঠাল ৰুইছে। আপোনালোকক অলপ দেখুৱাব আহিছোঁ, দুটামান কথা পাতিম তেখেতৰ লগত আৰু আপোনালোককো জনাই। আৰু এইফালে দেখিছে আপোনালোকে এইবোৰ খুব ধুনীয়াকৈ ৰুইছে। মানে এতিয়া অলপ পানী পোৱা নাই কাৰণে ৰঙা ৰঙা হৈ আছে। পানী পাব লাগিলে এতিয়া বাৰিষা দিনত খুব ধুনীয়াকৈ উঠি আহিব। এতিয়া আপোনালোকে দেখিছে এইয়া দূৰলৈকে আছে। আৰু এয়া বিজুমুৰা ককাইদেউ মোৰ লগত আছে, আপোনাক স্বাগতম জনাইছোঁ। এই মানে খেতিটো কৰা আপোনাৰ মানে কিমান দিন হ'ল? বৰ্তমান মোৰ এইবছৰ 3 বছৰ হ'ব। তাৰ আগতে মোৰ মাটিখন বাগান আছিলে। বাগান মানে পানী হোৱাৰ কাৰণে বাগান ইমান ভাল নহয়। প্ৰায় 2.5 ফুটমান পানী উঠে, 2 ফুট 2.5 ফুট। তাত ছিঙিবলৈ দিগদাৰ, লাহে লাহে গছজোপা নিজে মৰি যায়। চালোঁ মই চাহ খেতি নহ'ব। তাৰ ওপৰতে মই চিন্তা কৰিলোঁ কি খেতি কৰিলে ভাল হ'ব। মই চিন্তা কৰি মানে ভাবিলোঁ যে মাটি কঁঠাল হ'লে ভাল হ'ব নেকি। 2-4 জোপা ৰুই চালোঁ, তো ঠিকে আছে। তো তাৰ উপৰিও মোক ইমান মাটি কঁঠাল মই পাম ন ক'ত। কিছুমান মাটি কঁঠালৰ মানুহ সহায় কৰিলে। আমাৰ চপাতলি গাঁৱৰ নিখিল ফুকন, চপাতলি গাঁৱৰ পাত্ৰাজ কান্দুলনা, সেইখিনি মানে সিহঁতে মাটি কঁঠাল যি ৰোৱা পুলিটো সেইখন মোক দিলে। প্ৰায় 2 গাড়ী দিলে মোক। 2 গাড়ী মই পইচা সিহঁতক দিয়া নাই, উঠাই পিনে লৈ আহিলোঁ। জাষ্ট মোৰ খৰচা হোৱা নাই তেনেকুৱা, অকল গাড়ী ভাড়াটো দিবলগীয়া হৈছে আৰু হাজিৰা মূল্য দি উঠাই আনে। আৰু বৰ্তমান এতিয়া মোৰ 22 চনত লগালোঁ। ৰোৱাৰ সময়তে মই প্ৰায় 150মান ফল পালোঁ। ৰোৱাৰ লগে লগে 23 চনত মিনিমাম 2-2.5 পালোঁ। এই 24 চনত ভাবিছোঁ 4-5 ভিতৰত পাম নেকি ফল। ভাল হওক, আমিও শুভেচ্ছা দিছোঁ। মানে খুব ধুনীয়াকৈ আপুনি যাতে কৰি নিব পাৰে, আগবঢ়াই নিয়ক। কষ্টটো কৰিবই লাগিব যিকোনো ক্ষেত্ৰতে নহওক। আমি কৃষি জীৱন হওক या চাকৰি জীৱন হওক। চাকৰি জীৱন হ'লে ৰাতিপুৱা ওলাই যাবলৈ গধূলি সোমাব লাগিব। আৰু কৃষি জীৱন হ'লে এটাই সুবিধা আছে, আমি ইচ্ছা অনুসৰি কাম কৰিব পাৰিম। কিন্তু কৃষি কৰি আমি কিছুমান ক্ষেত্ৰত পদ্ধতি অনুসৰি কৰিব লাগিব, যাতে আমি লাভৱান হ'ব পাৰোঁ। অকল যে আমি খেতি কৰিলেও নহ'ব, কিছুমান বস্তুটো চাব লাগিব, শিকি বুজি আৰু জানি বুজি কৰিব লাগিব যে লাভৱান হ'ব কেনেকৈ পাৰোঁ আমি। সেইবুলি মই অনুৰোধ কৰিছোঁ, যাতে খেতিৰ ক্ষেত্ৰত যদি ৰাইজে আগুৱাই নিয়ে তাৰ লগে লগে মোৰ সহযোগ কৰিম। যি সকলো ক্ষেত্ৰত মই এবাৰ অমিতা খেতি কৰিলোঁ, তাৰো মই 50-20 জোপা খেতি কৰিছিলোঁ। এবাৰ 20 জোপা, এবাৰ 50 জোপা কৰিছিলোঁ। তাতো ভাল ইনকাম হয়। মাহেকত একদম কম বুলি ক'লে 2,000 টকা 3,000 টকা আহে। মানে এই মাটি কঁঠালখিনি ৰোৱাৰ আগত মানে বা পিছত কিবা সাৰ দিবলগীয়া হয় নেকি? নাই, তেনেকুৱা মাটিৰ কঁঠাল ওপৰত তেনেকুৱা সাৰ দিবলগীয়া নাই। মই মাত্ৰ ৰোৱাৰ পৰা আজিলৈকে সাৰটো দিয়া নাই। জাষ্ট মই যিখিনি বন চন সেইখিনি হাবিখিনি চফা কৰি দিম। আৰু ইয়াত কোনো আমি ৰাসায়নিক সাৰ নাই দিয়া, না ঘৰৰ পচন সাৰো দিয়া নাই। জাষ্ট মই মাটিটো মানে একো নিদিলেও হয়। তাৰপিছত মই ইয়াত দেখিলোঁ এইটো সহজ খেতি, আৰু ৰাইজে যদি ইচ্ছা কৰে এইটো খেতি কৰিব পাৰে, হ'ব পাৰিব। আৰু ইয়াৰ মাজতে আমি এতিয়া ভাবিছোঁ মই কলগছ ৰুম বুলি ভাবিছোঁ। কলগছ ইয়াত 100-150 জোপা কলগছ দি দিম। আৰু মাটি কঁঠাল বুলি ক'লে কল ৰ'দ পালেও ভাল নহয়, ছাঁ ৰ'দ দুটাই পাব লাগে। কলটো ৰুই দিলে ভাল হ'ব, তেতিয়া ভাল হ'ব আৰু ছাঁও পাব ৰ'দো পাব। তো ৰাইজে যদি ইচ্ছা কৰে এইটো খেতি কৰি লগতে কল খেতি কৰি বছৰটোত ভাল ইনকাম কৰিব পাৰে বুলি। শেষত আপুনি উঠি অহা প্ৰজন্মক কৃষিৰ প্ৰতি মানে কেনেকৈ আকৰ্ষিত কৰিব বা কেনেধৰণে তেখেতসকলক উপদেশ দিব বিচাৰিব কৃষি কৰ্মৰ প্ৰতি, যাতে আগবাঢ়ি আহিব পাৰে? এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে ময়ো এজন খেতিয়ক ঘৰৰ ল'ৰা। মই পঢ়া লিখা কৰাৰ মাজতো মই খেতি কৰিছিলোঁ। মই অকল ধান খেতিয়ে নহয়, তাৰ উপৰি মই শাক পাচলি খেতি কৰিছিলোঁ। মই বৰ্তমান যি আমাৰ উঠি অহা প্ৰজন্মক মই এটা ক'ব বিচাৰোঁ যে আমি অকল পঢ়া লিখাই নহয়, অকল এই আমি যে কৰ্মক্ষেত্ৰতো আমাৰ গাঁও, কাৰণ কি আমি গাঁৱলীয়া মানুহ, আমাৰ মাটি বাৰী আছে যথেষ্ট। আমাৰ মা দেউতা মাটি বাৰী থৈ দিছে, সেইখিনি ক্ষেত্ৰত মাটি বাৰী খেতি কৰিব লাগিব। খেতিৰ উপৰিও আমি যি পঢ়া শুনাটো আছে, এইটো যদি আমি খেতি বাতি কৰিলোঁ তেতিয়া আমাৰ ঘৰখন ধুনীয়া চলিব বা ইনকামো হ'ব, আৰু সময়মতে আমি বাহিৰতো ওলাই যাব আমাৰ সুবিধা হ'ব। ভিডিঅ'টো চাই কেনে পালে জনাব। যিসকলে ফেচবুকত চাই আছে সকলোৱে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।